যেতিয়াই আপোনাৰ কিবা এটা কথাত মনটো বেয়া লাগে আপুনি এটা কথা ভাবিবচোন আজিৰ পৰা 5 বছৰ 6 বছৰ বা আগৰ হৈ যোৱা সময়খিনিত আপোনাৰ নিশ্চয় কিবা কথাত মনটো বেয়া লাগিছিল আৰু সেই সময়খিনিত সেই কথাটোৱে আপোনাক ইমান বেছি হাৰ্ট কৰিছিল যে এনেকুৱা লাগিছিল আপোনাৰ জীৱনটো আৰু আগৰ নিচিনা নহ'ব আপোনাৰ জীৱনটোৱে যেন খেলিমেলি হৈ গ'ল আপুনি ভাবিছিল নে যে সেই প্ৰবলেমটো পাৰ কৰি আপুনি আজিৰ জায়গাত থিয় হৈ থাকিব আপোনাক হাৰ্ট কৰা সেই কথাখিনি কেনেকৈনো লাহে লাহে নোহোৱা হৈ গ'ল আপুনি গমেই নাপালে ঠিক তেনেকৈ আজি আপোনাক যেটো কথাই হাৰ্ট কৰি আছে যিজন মানুহে হাৰ্ট কৰি আছে যিবোৰ সিচুৱেচনে হাৰ্ট কৰি আছে সেই গোটেইখিনি আজিৰ পৰা এবছৰ দুবছৰৰ পিছত যেতিয়া আপুনি ঘূৰি চাব তেতিয়াহে আপোনাৰ মনত পৰিব যে মোৰ জীৱনত এনেকুৱা এটা প্ৰবলেম ঘটিছিলে গতিকে প্ৰবলেমবোৰৰ কথা ভাবি ইমানকৈ নিজক কষ্ট নিদিব প্ৰবলেম আহিলে মুখামুখি হওক পলাবলৈ চেষ্টা নকৰিব সদায় নিজৰ লগত এখন ডায়েৰী ৰাখক আপুনি কৰ্মক্ষেত্ৰলৈ গ'লেও বা য'তে নাযায় কিয় আপুনি মনৰ কথাখিনি তাত লিখক আপুনি ৰিলেক্স ফিল কৰিব মনত চলি থকা সেই ভাববোৰ আপুনি নিজৰ বন্ধুৰ আগত কোৱাৰ নিচিনাকৈ সেই ডায়েৰীখনত লিখক ভাবি লওক ডায়েৰীখনে আপোনাৰ বন্ধু বিশ্বাসী বন্ধু আৰু দেখিব কথাবোৰ লিখি পেলোৱাৰ পিছত আপোনাৰ ৰিলেক্স ফিল হ'ব যদিও এইটো কথা বহুতেই কয় যে কথা লিখিলে আমাৰ মনৰ পৰা দুখবোৰ ওলাই যায় পাতল হয় কিন্তু আপুনি সেইদিনাহে সঁচাকৈ ফিল কৰিব যিদিনা সেই মেথডটো আপুনি প্ৰয়োগ কৰিব এইখন হৈছে মোৰ প্ৰিয় বন্ধু মোৰ লগৰী মই য'ত যাওঁ মোৰ বেগত এখন থাকে আৰু মোৰ মনত চলি থকা কথাবোৰ যেতিয়াই মই এইখনত লিখিবলৈ লওঁ তেতিয়াই লাহে লাহে মনটো পাতল হ'বলৈ ধৰে আপুনিও লিখি চাবচোন আৰু মোক জনাব মনৰ ভাববোৰ এনেকৈ লিখাৰ ফলত কিমানখিনি সমস্যাৰ সমাধান হোৱা যেন লাগে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু জীৱন সম্পৰ্কীয় এনেকুৱা ভিডিঅ' যদি আপুনি আগলৈ চাব বিচাৰে তেন্তে মোৰ সুখী মনৰ ঠিকনা চেনেলটি সাবস্ক্ৰাইব কৰি দিব থেংক ইউ আটাই ভালে থাকক